আচ্ছা আচ্ছা, তার মানে তয়ে বেমাৰী হয় না? ওই স্যার কেনেকে গম পালিয়ে এইটো বেমাৰী হয় বুলি? ইমান দিন ধৰি ডাক্তাৰী এনে কৰি আছ নেকি? এক্সপিৰিয়েঞ্চৰ কথা এটা আছেতো। কি বেমাৰ হৈছে সেইটো যদি নকং তেতিয়াহ'লে ধৰবা পাৰবি না স্যাৰ? ধেত, নুশুনাকে নাজানাকে কেনেকে কম কি বেমাৰ হৈছে? তেতিয়াহ'লে ইমান এটা ভাল ডাক্তৰ নহয়। ঐ, কি কলি তই? নাই নাই একো কোৱা নাই। ঐ এইটো কোনিয়ে? আমি আকৌ ইয়াতে কিয় হা? এই চুপ থাক, এইটো ডাক্তৰ বাবু হয়। ডাক্তৰে যি সোধে লগে লগে উত্তৰ দে। কচোন ক বাবা, কি সমস্যা হৈছে তোৰ? স্যার ইরাক ইসরায়েল যুদ্ধ লাগছে, গ্যাস সিলিন্ডার ব্ল্যাকত বিকছে। আৰে ই এইবিলাক আৰু কি কয় হা? স্যার ইয়ার মানে মাথার অলপ গন্ডগোল, সেই কারণে মাঝে মাঝে অলপ উল্টা পাল্টা বকে। এই হারামজাদা, মূৰত যে দুখ পালি কেনেকে পালি স্যাৰক অলপ বুজাই কিনে ক। আচ্ছা, ঘটনাটো এতিয়াহে বুজি পালং। এই বাবা ক ভালকে অলপ বুজাই কিনে কচোন। তেনেহলে শুনক, ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। अच्छा উঠি কিনে চাহ নাস্তা কৰি লেট্ৰিনত গলং। समझ गया। আচ্ছা, তাৰ মানে তাতে পিছলি পৰি মাথা দুখ পালি? হেই নহয়, মই আকৌ সেইটো কৈছং নেকি? অহো, তেতিয়াহ'লে কচোন বাবা ভালকে ক। ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। উঠি কিনে চাহ নাস্তা কৰি লেট্ৰিনত গলং। এইখিনিতো শুনিলোঙে, তাৰ পিছৰ খিনি ক। স্যার এনে মাথাটো ঘূৰাই আছে, তাৰ মাজত কিবা এটা কলে মোৰ পাক লাগে। সেইকাৰণে প্ৰথমৰ পৰা আকৌ ষ্টাৰ্ট কৰিব লাগে। স্যার মাজত একো নকব, এনেই তাৰ চিঙা। অহো, বুজি পালং ক বাবা ক, তই ক। ৰাতিপুৱা 6টাত উঠি লেট্ৰিনত গৈছা? ফেক্টৰী নহয়ে। আচ্ছা আচ্ছা, কি বা আছিল ক। ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। উঠি কিনে চাহ নাস্তা কৰি লেট্ৰিনত গলং। লেট্ৰিনৰ পৰা ওলাই চাইকেলটো লৈ স্কুলত গৈ আছিলং। হ'ব আৰু ক'ব নালাগে, গম পালং। কি গম পালে স্যার? ই চাইকেল লৈ গৈ এক্সিডেণ্ট কৰি মাথাত দুখ পাইছে। ডক্তৰ হয়, এইখিনি গম পাং। এই এইবিলাক ডক্তৰ নাকি? একোৱে নাজানে দেখোন, কবাই নেদায়। এই গৰম নহবি, মাথাৰ তাৰ এনে চিঙা আৰু চিঙিব। স্যার আপোনাক কৈছং নহয়, মাজত একো কথাই নকব। আকৌ ভুল হৈছে ৰে, ক বাবা ক, তই ভালদৰে ক। ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। আকৌ ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ? ধেত্তেৰি, খং উঠি গলে নকঙে মই। ঐ স্যার কব দিয়কচোন, কব দিয়ক। আচ্ছা আচ্ছা, ক বাবা ক, তই ক। ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। উঠি কিনে চাহ নাস্তা কৰি লেট্ৰিনত গলং। লেট্ৰিনৰ পৰা ওলাই চাইকেলটো লৈ স্কুলত গৈ আছিলং। ধেত্তেৰি, লেঠাই লগালং, কথাৰ মাজত কা ওলালে। এই তাৰ চিঙাই আকৌ গুৰৰ পৰা আৰম্ভ কৰিব। এই কাটলা, তাৰ পিছত ক। ৰাতিপুৱা 6টা বজাত টোপনিৰ পৰা উঠিলো। কাৰ পালাত যে পৰিলং, আজি নিজে পাগলা হ'ব লাগিব। উঠি কিনে চাহ নাস্তা কৰি লেট্ৰিনত গলং। এই কি হৈছে সেইটোহে কবি। বাৰে বাৰে এটাই কথা, 6টা বজাত উঠিলো লেট্ৰিনত গলো। ঐ চলিম, তই গম পানে নাই কি হৈছে? গম পাং স্যার, নাংলা মাষ্টৰৰ ঘৰৰ পিছফালে হাগবা বহিছিল। কোনে বাহিল গুটি মাৰিলে তাৰ মূৰতে আহি লাগিল, আৰু তেতিয়াৰ পৰাই উল্টা পাল্টা। এই তাৰ চিঙা, তই যদি গমে পা তেতিয়াহ'লে ইমান সময় ধৰি কিয় কোৱা নাই? আধা ঘণ্টা ধৰি এটা কথাই শুনি আছে, 6টাত উঠিলুং লেট্ৰিনত গলং। ঐ স্যার আপুনি দেখোন ইয়াকে সুধি আছে, মোক সোধা নাই নহয়। ওলা ইয়াৰ পৰা, ইয়াতে বদমাচি কৰিব আহিছা। ঐ হাৰামজাদা, সেইদিনাখন যে ছাগলী মাংস আনিলি পইচাটো দেখোন দিয়া নাই হা? হে ভগৱান, আকৌ তাৰ চিঙিল। এই হাৰামজাদা, ইয়াৰ পৰা ভাগ, নহলে ডাক্তৰৰ কোব খাব লাগব। বল ইয়াৰ পৰা বল, বেলেগ ডাক্তৰ দেখাম। এই বাহিৰত বহিলুং, 2 কাপ চাহ আৰু 2টা গজা পঠাই দিবি। এই হাৰামজাদা, এইটো কি চাহৰ দোকান পাইছা নেকি? ডক্তৰে যেতিয়া পিটিব তেতিয়া গম পাবি। ভাগ ইয়াৰ পৰা সোনকালে ভাগ। ঐ কোনোবা আছে না? মাথাটো তামাম ঘূৰাই আছে, অলপ চিধা কৰি দিচোন।